ভিউয়াৰ্স আজিৰ টপিকটো হ'ল জিঅ' বা যিকোনো চিমেই নহওক কিয় আপোনালোকে ডেইলি 1.5 GB বা 2 GB ডাটা পায় আপোনালোকৰ পেক অনুসৰি যোনটো প্ল্যান আছে প্ল্যান অনুসৰি ডাটা পায় আৰু সেই ডাটা আপোনালোকে দিনটো ইউজ কৰিব নোৱাৰে ৰাতিপুৱা 9-10 বজাতে কমপ্লিট শেষ হৈ যায় আৰু ৰাতি 12 বজাৰ পিছত 50% শেষ হৈ যায় তো আজি মই আপোনালোকক তিনিটা সেটিংছৰ বিষয়ে কম যি আপোনালোকৰ ডাটা সেভাৰত সহায় কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন ইউজাৰ হয় তো সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব ভিডিঅ'টো শেষলৈ চাব কোনো স্কিপ নকৰাকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগত ঘণ্টা বটনটো দবাই দিব নাপাহৰিব তো প্ৰথম সেটিংছটো হ'ল প্লে ষ্ট'ৰত মানে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা বহুতো এপ্লিকেশ্যন ডাউনলোড কৰি থৈ দিয়ে তাতে একো প্ৰব্লেম নাই কিন্তু কথাটো হ'ল যে সেই এপ্লিকেশ্যনবোৰে প্লে ষ্ট'ৰত অট'মেটিক আপডেট হৈ থাকে আৰু তেতিয়া আপোনালোকৰ ডাটা নিজে নিজে শেষ হৈ যায় তো অটো আপডেট ডিসেবল কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰত যাওক প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো অ'পেন কৰক তাতে 3 ডটছত ক্লিক কৰি সেটিংছত যাওক নটিফিকেশ্যনত ক্লিক কৰক আৰু তাত আপডেট আৰু অটো আপডেটটো ডিসেবল কৰি দিয়ক দ্বিতীয়তে হ'ল আপোনালোকৰ যিমানবোৰ এপ আছে সেই এপবোৰে বেকগ্ৰাউণ্ড ৰান হৈ থাকে মানে আপুনি অ'পেন নকৰিলেও এপটো আপুনি চলি থাকে আৰু ডাটা শেষ হোৱাৰ লগতে বহুত বেটাৰীও ড্ৰন হয় মানে বেটাৰীও বহুত খায় আৰু তো তাৰ বাবে আপোনালোকে সেটিংছত যাওক মোবাইলৰ সেটিংছত তাৰপিছত এপ মেনেজমেণ্টত যাওক য'ত সকলো এপ থাকে মানে চাব পাৰি সকলো এপ তো মই এটা এপ্লিকেশ্যন লৈ লওঁ কাইনমাষ্টাৰ তো ইয়াত মাৰ্জ নটিফিকেশ্যন ক্লিক কৰি দিয়ক আৰু এলাউ নটিফিকেশ্যনটো অফ কৰি দিয়ক আৰু নেক্সট পাৱাৰ সেভাৰত যাওক আৰু ডাটাবেছ বেকগ্ৰাউণ্ড ৰানিংটো অফ কৰি দিয়ক আৰু মই এটা কথা কওঁ যিবিলাক এপ আপোনালোকে ডাটা ইউজ কৰিব নিবিচাৰে সেইবিলাক এপৰ বেকগ্ৰাউণ্ড ৰানিংটো ডিসেবল কৰি থ'ব পাৰে থাৰ্ড সেটিংছটো হ'ল হোৱাটছআপ হয়তো আপোনালোকে বহুত গ্ৰুপত এড আছে আৰু তাত বিভিন্ন ধৰণৰ মানে বহুত MBৰ ফটো ভিডিঅ' আহি থাকে আৰু সেইবোৰ অট'মেটিক ডাউনলোড হৈ পেলাই গেলাৰীত ছেভ হয় তো ইয়াক অফ কৰিবলৈ হোৱাটছআপত যাওক তাৰ সেটিংছ 3 ডটছত ক্লিক কৰি সেটিংছত যাওক আৰু ডাটা এণ্ড ষ্ট'ৰেজ ইউজত ক্লিক কৰক আৰু তলত হোৱেন ইউজিং অটো ডাউনলোডছত ক্লিক কৰি সকলোবোৰ আনচিলেক্ট কৰি দিয়ক তো আজি ভিডিঅ'টো ইমানেই কিবা যদি সুধিব লগা আছে কমেণ্টত সুধিব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ